আজন্মৰ প্ৰেমিকা। কঁকাললৈকে বৈ পৰা চুলিটাৰি আৰু লিহিৰি খোজেৰে সন্মুখৰ কলেজখনলৈ সোমাই যোৱাগৰাকীয়ে মোৰ আজন্মৰ প্ৰেমিকা। তাই যেতিয়াই মোৰ কাষেৰে পাৰ হৈ যায়, মোৰ বুকুত তেতিয়া সহস্ৰ বসন্তই তোলপাৰ লগায়। তাইৰ দীঘল চুলিৰ লগতে সেই মিচিকি হাঁহিটোৱে কলেজৰ সকলোকে পাগল কৰি দিয়ে। আৰু তেতিয়াই মই আনন্দেৰে কওঁ, তাই মোৰ আজন্মৰ প্ৰেমিকা। কেতিয়াবা মন যায় তাইক মদৰ গিলাচৰ কাষত বহাই তাইৰ সৈতে মনৰ কথা পাতিবলৈ। কিন্তু তাই যে মোৰ পৰা বহু আঁতৰত। হয়তো তাই বুজি উঠা নাই মই যে তাইৰ সেই ভাগৰুৱা প্ৰেমিকজন। মই প্ৰায়ে সপোনত দেখোঁ তাই মোৰ নিচেই কাষতে আছে। মই মোৰ মনৰ কথাবোৰ তাইক কৈ আছোঁ আৰু তাই সেই স্বভাৱসুলভ হাঁহিটোৰ সৈতে মোৰ কথাবোৰত কেৱল মূৰ দুপিয়াই সন্মতি জনাইছে। মই বিশ্বাস কৰোঁ এদিন এই পৃথিৱীত আমাৰ দুয়োৰে সমান সফল প্ৰেমিক প্ৰেমিকা আন কোনোৱেই নহ'ব। শেষত আকৌ এবাৰ কওঁ, মদৰ ৰাগিৰ হৃদয়ত অন্য এক নাম লোৱা তুমি মোৰ আজন্মৰ প্ৰেমিকা।